এটা সুন্দৰ পৰিৱেশৰ মাজত আমি দুয়ো আজি পিছবেলা সময়কণ ইয়াতে নদী কাণতে কটাম বুলি আহিলোঁ। হাৱা মাৰি আছে ঠাণ্ডা ঠাণ্ডা, গতিকে ইয়াক ক'লোঁ ব'ল তো আকৌ নদী কাষতে অলপ বহি লওঁগৈ, হাৱা খাওঁ বুলি নহয় জানো। ইয়াতে বহি আছোঁ, আপোনালোককো দেখাবলৈ বিচাৰিম ইয়াৰ পৰিৱেশটো কেনেকুৱা হৈ আছে, মই আপোনালোকক দেখাবলৈ বিচাৰিম এতিয়া। বন্ধুসকল, এই পৰিৱেশটো হৈছে আমাৰ গাই নদীৰ কাষৰ জেগাকণ এখন। গাই নদীৰ মাজত আমি বহি আছোঁ। এই গাই নদীৰ কাষতে এইটো এটা ফিচাৰী আছে, ডাঙৰ ফিচাৰী আছে এইটো এটা, আৰু ফিচাৰীৰ কাষতে আমি বহি আছোঁ। বহুত ধুনীয়া ধুনীয়া মৃদুৰ একদম হাৱা আহি আছে, গতিকে আমি ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে, গতিকে এই সময়কণ আমি ভাল ধৰণে পাৰ কৰোঁ বুলি ইয়ালৈ গুচি আহিলোঁ। এনেইতো ৰ'দ দিলে থাকিব নোৱাৰি ইয়াত, কিন্তু ৰ'দ চ'দ নাই যে এতিয়া গধূলি হ'বলৈ হৈছে, গতিকে থাকি বহুত ভাল লাগিছে। আৰু বন্ধুসকল, সৌ নিলখত যে আপোনালোকে দেখিবলৈ পাইছে বগা বগা খুঁটাকেইটা দেখিছে যে, এইখনেই হৈছে আমাৰ নিলখৰ পৰা একদম চিলাপথাৰ যাবলৈ এক শ্বৰ্টকাটকৈ এখন দলং বনি আছে। এখন ডাঙৰ 16টা খুঁটা যুক্ত এখন দলং বনি আছে। খুঁটাকেইটা প্ৰায় হওঁ হৈছে আৰু কিছুদিনৰ পিছত খুঁটাকেইটা সম্পূৰ্ণ হ'ব, আৰু 2-3 বছৰৰ পিছত দলংখন হয়তো সম্পূৰ্ণ হৈ যাব। এইটো বন্ধুসকল বহুত ডাঙৰ ফিচাৰী হয়, ইয়াত মাছ মেলা আছে, কিন্তু ইয়াৰ পানীবিলাক ইমানেই চফা, আপুনি কাপোৰ ধুবলৈ বা গা ধুবলৈ বহুতেই ভাল হ'ব। আৰু ফিচাৰীটোৰ কাষতে সেইটো জিৰণি চৰা আছে, জীয়াব পাৰিব। সেইটো দেখিবলৈ পাইছে বন্ধুসকল, পাহাৰ একদম ধুনীয়াকৈ পাহাৰটো দেখিবলৈ পাইছে। আৰু বন্ধুসকল, মোৰ মিনি ব্লগটি ইমানেই আছিলে, আৰু আপোনালোকে বন্ধুসকল মোৰ মিনি ব্লগটি চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।